এতিয়া জাকিত হৈ পৰিছে, আতংকিত হৈ পৰিছে। নাগালেণ্ডত প্ৰচণ্ড বানৰ ফলত বৰষুণৰ ফলত দয়ানৈৰ ওপৰত সৃষ্টি হৈছে আৰু ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা এই হ্ৰদৰ পাৰ ভাঙি আহিলে ভয়ানক অৰ্থাৎ গোলাঘাট জিলাত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব আৰু তাতে উঠিছে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাইজে। পুনৰবাৰ জনাইছো আমি এই সন্দৰ্ভত কিছু দৃশ্য গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ খবৰ আমি জনাইছো। আমাৰ সাংবাদিক উপস্থিত আছে, আমি দেখুৱাই যাম গোলাঘাটত এয়া জলপ্ৰলয় আৰু পুনৰ নিকৈ আহিছে পানী, যাৰ ফলত জলপ্ৰলয়ৰ সৃষ্টি হৈছে। ধনশিৰি দয়াং নদীৰ পানীয়ে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি, আতংকিত হৈ পৰিছে ৰাইজ। দয়াং নৈৰ